নমস্কাৰ আজি আকৌ পুনৰ নতুন এটা ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো আজি ভিডিওটো কিবোর্ড শর্টকাট যদি কবলৈ গৈছো আপোনালোকক জনাবলৈ বিচাৰিছো যদি মোৰ চেনেলত নতুন হয় তেনে মোৰ চেনেলটো সাবস্ক্রাইব কৰি বেল আইকনটো প্ৰেছ কৰি থব যাতে আমাৰ নেক্সট ভিডিও বিলাক সবতছে প্ৰথমত পায় তো আজি পাঠ্যক্ৰমটো আৰম্ভ কৰো ক্লাছটো চাই থাকিব আৰু আজি পাঠ্যক্ৰমটো মই যিমান পাৰি সহজ অৰ্থত বুজাবলৈ চেষ্টা কৰিম এইকেইটা কিবোর্ড শর্টকাট আছে আৰু এই কিবোর্ড শর্টকাট বিলাক আমি সাধাৰণতে ব্যৱহাৰ কৰো বা নকৰো গতিকে আপোনালোকে জানি থওক যাতে আপোনালোকে কৰিব পাৰে বা আপুনি ঘৰত যদি কম্পিউটাৰ আছে ল্যাপটপ আছে আপুনি এটো ট্রাই কৰি চাব পাৰে তো আজি ভিডিওটো আৰম্ভ কৰো স্টেপ বাই স্টেপ মই কৈ যাম আপোনালোকে যদি ট্রাই কৰিব পাৰে ঘৰত ঠিক আছে ঠিক মই এনে ধৰণে ইন্টাৰেষ্টিং ভিডিও বিলাক আনি থাকিম বা বুজাবলৈ চেষ্টা কৰি থাকিম গতিকে আপোনালোকে চেনেলটো সাবস্ক্রাইব কৰিব নাপাহৰিব যদি সাবস্ক্রাইব কৰি লৈছে আপোনালোকক ধন্যবাদ দিছো গতিকে আজিলৈ আৰম্ভ কৰো সো প্ৰথমটো আছে হোম কি মই কিবোৰ্ডটো উলাই লৈছো মই ইয়াতে নহলে বুজি নাপাব গতিকে মই আছে হোম কি মই ইয়াত ক্লিক কৰিলো কোৱাৰ পিছত মই হোমত দিছো ঠিক আছে ইয়াত দিয়াৰ পিছত মই যদি হোমটো দিও কলে যাব আগলৈ যাব মানে হয় আগলৈ যাব ঠিক আছে হোম কি দিছো আগলৈ গৈছে আগলৈ যাব ঠিক তেনেদৰে যদি মই টেক্সট পইণ্টাৰটো যদি কোড সাইডে আছে লেফট সাইডত আছে গতিকে ৰাইট সাইডত যদি লাগে সাপোজ ইয়াত আছে টেক্সট পইণ্টাৰটো যদি মই এন মাৰো ইয়ালে গুচি আহিব হৈ গল দুটা হোম কি কাৰণ লাগে লেপটপৰ যদি ইয়াত যদি আছে তেতিয়া মই হোম মাৰি দিলে আগত যাব ঠিক আছে এনেকৈ ঠিক আছে ৰাইটৰ পৰা লেফটলৈ আমি যদি প্ৰথমটো শাৰীত যদি যাব লগিয়া হয় বা প্ৰথম যেনটোৰ পৰা ওপেনিং হৈছে তাৰলৈ যে প্ৰথমৰ যাব বিচাৰো তেতিয়া আমি হোম কি আৰু এন্টাৰটো হৈছে এইটো শাৰীৰ বা এইটো ৰোৰ লাষ্টৰ কি আছে আখৰটোলৈ যাবলৈ আমি বা লাষ্টৰ শব্দটোলৈ যাবলৈ এন কি প্ৰেছ কৰিম ঠিক আছে হৈ গল দুটা কনফিউজ নাই কৈ চাব তেতিয়া কম পাই যাব লেফট এৰো ৰাইট এৰো আৰু লেফট আৰু ৰাইট গতিকে লেফট আৰু ৰাইট কৰিবলৈ কি আছে টেক্সট পইণ্টাৰটো আছে এনেকৈ গুচি যাব এটো ম্যাক্সিমাম জানে জনে জনে কম্পিউটাৰ ইউজ কৰে জানে গতিকে মই এটো বিশেষকৈ নকওঁ নেক্সট হ'ব 7 নম্বৰ হ'ব কন্ট্ৰোল এৰো কোনটো আছে কোনটো দিব লাগিব লেফট এৰো গতিকে কন্ট্ৰোলটো হিছিলো লেফট এৰো মই ইয়াতে দেখুৱাইছো গতিকে আছে মানে এটা শব্দ একটা খবৰ মানে আগলৈ গুচি যাব ঠিক আছে তেনেকৈ মই শিফট ধৰিও কৰিব পাৰো শিফট ধৰিলে কি হ'ব এটা আখৰ সিলেক্ট হ'ব ঠিক আছে শিফট ধৰিলে এটা আখৰ আৰু কন্ট্ৰোল যদি ধৰো মই ইয়াত আছে কন্ট্ৰোল যদি ধৰি মই
এইটো এৰ'টো মাৰো তেতিয়া কি হ'ব এটা শব্দৰ আগত পাব গৈ ঠিক আছে কনফিউজ নাই নেক্সট 9 নম্বৰ কি কৰিম কন্ট্ৰোল ৰাইট এৰো সেম আমি যেনেকৈ লেফট এৰোটো ক্লিক কৰিলো লেফট এৰোটো কি হৈছে ৰাইটৰ টেক্সট থাকিলে কৰলে লেফট সাইডলৈ কমে সিলেক্ট কৰিবলৈ বা আগলৈ গুচি যাবলৈ আমি ৰাইট সাইডে থকা টেক্সট পইণ্টাৰটো যদি লেফট সাইডৰ আগৰ শব্দটোলৈ যাব বিচাৰো তেতিয়া আমি কন্ট্ৰোল হেচি লেফট এৰোটো দিব লাগিব ঠিক তেনেদৰে মই যদি কন্ট্ৰোল হেচি যদি ৰাইট এৰো দিও তাৰ অপোজিটটো হ'ব মানে আমি টেক্সট পইণ্টাৰটো লেফট সাইডত আছে তো লেফট সাইডৰ পৰা আমি শব্দৰ লাষ্টৰ আখৰটোত যদি যাবলগীয়া হয় কন্ট্ৰোল হেচি ৰাইট এৰো ঠিক আছে নেক্সট হ'ব 11 নম্বৰ শিফট ধৰি লৈ এৰো শিফট ধৰি লৈ এৰো লেফট এৰো শিফট ধৰি লৈ লেফট এৰো গতিকে শিফট ধৰিলো এৰোটো দিলো লেফট এৰো এটা ৱৰ্ড সিলেক্ট হ'ব ঠিক আছে তাৰপিছত হ'ব শিফট ধৰিলে মই ইয়াতে দিলো শিফট ধৰিলে ৰাইট এৰো এটা আখৰ সিলেক্ট হৈ গৈ লাগিব হৈ গ'ল এটো ঠিক আছে এতিয়া হ'ব লেফট এৰো হ'ল ৰাইট এৰো হ'ল ইকুয়াল শিফট লেফট এৰো কন্ট্ৰোল শিফট লেফট এৰো এটো হ'ব এটা শব্দ ঠিক আছে এটা শব্দ সিলেক্ট কৰিবলৈ আমি কন্ট্ৰোল শিফট যদি টেক্সট পইণ্টাৰটো ৰাইট সাইডে থাকে লেফট সাইডে লেফট এৰো ইউজ কৰিব লাগিব আৰু যদি টেক্সট পইণ্টাৰটো লেফট সাইডে আছে তেতিয়া কন্ট্ৰোল শিফট ৰাইট এৰো চল শিফট যদি ধৰি মই যদি এৰো লেফট এৰো বা ৰাইট এৰো যদি মই ক্লিক কৰো কি হৈছে এটা আখৰ সিলেক্ট হৈ গৈ থাকিব ঠিক আছে তো নেক্সট লৈ যাও নেক্সট হলে হৈছে শিফট ধৰিলে হোম শিফট ধৰিলে হোম হৈছে ঠিক আছে কি হৈছে এটো দিলি হোম কোনটো হ'ব যদি মই কিবোৰ্ডত প্ৰেছ কৰো F ফাংচনৰ যেটো আছে F ফাংচনৰ যেটো কি আছে সেই ওপৰটো দবাব লাগিব F ফাংচনৰ ওপৰ যেটো হোম আছে হেতু দবাব লাগিব ফাংচন কি যেটো ওপৰত আছে হ'ব গতিকে আমি এনেকৈ সিলেক্ট কৰি দিব পাৰো নেক্সট আকৌ তললৈ আহিছো শিফট ধৰিলে N ঠিক আছে এনেকৈ আমি এটা খাৰি আমি সিলেক্ট কৰিব পাৰো যদি ৰাইট সাইডত থাকে টেক্সট পইণ্টাৰটো তেতিয়া আমি হোম আৰু যদি লেফট সাইডত থাকে টেক্সট পইণ্টাৰটো তেতিয়া N কিটো আমি প্ৰেছ কৰিলে এটা খাৰি সিলেক্ট হ'ব ঠিক আছে নেক্সট লৈ যাও নেক্সট মানে আজিলৈ ইমানে আৰু নেক্সট আমি তেনেধৰণে 15টা বা 20টা আমি কিবোৰ্ড শৰ্টকাট কৰিম বা বুজাবলৈ চেষ্টা কৰিম এইবিলাক কিবোৰ্ড শৰ্টকাট হয়তো আপোনালোকে বিভিন্ন ধৰণৰ এক্সামৰ কাৰণে আপোনালোকৰ খুদিব পাৰে বা যদি ইন্টাৰভিউ যদি কম্পিউটাৰ ইন্টাৰভিউ দিব যায় তেতিয়াও হয়তো লাগিব পাৰে গতিকে এটো এইবিলাক টিউটৰিয়েল বিলাক ভালকৈ চাব গতিকে আশা কৰিছো মোৰ এই আজি যেটো টপিক আছিল এই টপিকটো আপোনালোকে ভাল পাইছে আৰু যদি ভাল পাইছে মোক জনাবলৈ নাপাহৰিব আপোনালোকে কমেন্ট বক্সত লিখি দিব পাৰে আপুনি আজি
যেটো টিউটোৰিয়েল আছিলে যেটো আজি যেটো টপিক আছিলে এই টপিকটো কেনেকৈ পালে মোক মতামতটো জনাব আৰু মই মতামতটো জনাল আপোনালোকে যদি জনায় মই নথৈ আনন্দিত হ'ম গতিকে মোৰ চেনেলত এনেধৰণে ভিডিঅ'বিলাক পাই থাকিব বিভিন্ন ধৰণৰ তথ্য সমৃদ্ধ ভিডিঅ'বিলাক পাই থাকিব আৰু আজি যেটো মই আলোচনা কৰিলো এটোৰ পৰা আপোনালোকৰ নিশ্চয় বহুত নজনা কথা শিকিলে তো যোৱাৰ আগে পুনৰ আপোনালোকক অনুৰোধ কৰো যে মোৰ চেনেলটো এতিয়াও যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থব যাতে মোৰ ভিডিঅ' আপোনালোকে সবতছে প্ৰথমত পায় গতিকে মই এটোই অনুৰোধ থাকিলে আপোনালোকলৈ সো আজিলৈ এইখিনিতে মই মোৰ পাঠ্যক্ৰমটো সামৰিব বিচাৰিছো গতিকে মোক ইমান সময় আপোনালোকে এই ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোকক মই ধন্যবাদ জনাইছো আকৌ নতুন এটা পাঠ্যক্ৰমলৈ কাইলৈ আকৌ আপোনালোকক লগ পাম ধন্যবাদ জয়